নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁ। আজি আমি জানিম যিসকলে গ্ৰেজুৱেট কমপ্লিট কৰিলে, গ্ৰেজুৱেট কমপ্লিট কৰাৰ পিছত যিখন ফাইনেল মাৰ্কশ্বিট পোৱা যায় কলেজৰ পৰা বা ইউনিভাৰ্চিটিৰ পৰা, তাত দেখিবলৈ পোৱা যায় আমি কিমান গ্ৰেড পাইছোঁ বা কিমান CGPA পাইছোঁ। এই CGPAৰ পৰা পাৰ্চেণ্টেজ কেনেকৈ ওলাব পাৰি। এই পাৰ্চেণ্টেজ ওলাবৰ বাবে এটা ছফ্টৱেৰ লাগে। এই ছফ্টৱেৰটোৰ কাৰণে মই গৈছোঁ প্লে ষ্টৰত গৈ চাৰ্চ বাৰত টাইপ কৰিছোঁ CGPA 2 পাৰ্চেণ্টেজ কনভাৰ্টাৰ। ইয়াত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে একদম প্ৰথমতে যিটো এপ আহিছে CGPA 2 পাৰ্চেণ্টেজ MU। এইটো মুম্বাই ইউনিভাৰ্চিটিয়ে ডেভেলপ কৰিছে, সেইকাৰণে ব্ৰেকেটত দিছে MU। আমি এইটো ইনষ্টল কৰিম। ইয়াত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ বা আপোনালোকৰ ইনষ্টল আহিব। মোৰ অপেন আহিছে কাৰণ মই ইতিমধ্যে অলৰেডি ইনষ্টল কৰি থৈছোঁ। মই অপেনত ক্লিক কৰিম। আপোনালোকে ইনষ্টল হোৱাৰ পিছত অপেনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব CGPA কনভেনশ্যন মুম্বাই ইউনিভাৰ্চিটি। ইয়াত এণ্টাৰ কৰিব। প্ৰথমটোত এণ্টাৰ কৰিব। এণ্টাৰ কৰি কিনে আপোনালোকে 3 নম্বৰটো দেখিবলৈ পাব অল ছেমিষ্টাৰ। ইয়াত এণ্টাৰ কৰিব। অল ছেমিষ্টাৰ এণ্টাৰ কৰাৰ পিছত আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাব ছেমিষ্টাৰ 1, ছেমিষ্টাৰ 2, ছেমিষ্টাৰ 3, 4, 5, 6, 7, 8। আপোনালোকে ছেমিষ্টাৰ 1ত কিমান CGPA পাইছে ইয়াত এণ্টাৰ কৰিব। মই পাইছিলোঁ 6। ছেকেণ্ড ছেমিষ্টাৰত পাইছিলোঁ 5.5। থাৰ্ড ছেমিষ্টাৰত পাইছিলোঁ 5.9। ফ'ৰ্থ ছেমিষ্টাৰত পাইছিলোঁ 7.5। ফিফ্থ ছেমিষ্টাৰত পাইছোঁ 7. ছিক্স ছেমিষ্টাৰত পাইছোঁ 6.6। আমাৰ যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিত গ্ৰেজুৱেশ্যনত 7 ছেমিষ্টাৰ আৰু 8 ছেমিষ্টাৰ নাই, এতিয়া আমাৰ এণ্টাৰ কৰা হৈ গ'ল। এতিয়া আপোনালোকে তলত দেখিবলৈ পাইছে কেলকুলেট ৰিছেট। মই কেলকুলেটত এণ্টাৰ কৰিছোঁ। এণ্টাৰ কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে তলত টোটেল আহিছে 6.41 CGPA আৰু পাৰ্চেণ্টেজটো আপোনালোকে সোঁফালে দেখিবলৈ পাইছে কৰ্ণাৰ তলত 58.86। এইটোৱে হৈছে পাৰ্চেণ্টেজ। আপোনালোকে এই এপটোৰ সহায়ত BA বা গ্ৰেজুৱেশ্যনৰ যিকোনো পাৰ্চেণ্টেজ উলিয়াব পাৰে, বা BSc হওক বা BCom হওক। এই এপটো অতি দৰকাৰী এপ হয়, এডুকেশ্যনেল এপ হয়। যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছে বহুতে পাৰ্চেণ্টেজ উলিওৱাত অসুবিধা পায়। এই এপটোৰ সহায়ত অতি সোনকালে পাৰ্চেণ্টেজটো ওলাব পাৰে। থেংক ইউ বন্ধুসকল, আজিলৈ ইমানে। ধন্যবাদ।